Hey everyone, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি চাওক মই কি বনাইছোঁ, বটিয়া মাছ কিহৰ লগত বনালোঁ চাওঁ বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বজাৰৰ পৰা জাষ্ট পালোহি, পাই মেলি মাছখিনি মই চাফা কৰি লওঁ বুলি ভাবিছোঁ। বলক তেনেহ'লে মাছখিনি চাফা কৰি ৰেডি কৰি লওঁ। আপোনালোকক দেখাইছোঁ মই কি মাছ আনিলোঁ, কেনেকৈ আনিলোঁ আৰু কেনেদৰে ৰান্ধোঁ চাওক। মাছখিনি ধুই মেলি এতিয়া মানে বটিয়া মাছৰ সেইখিনি ধুনীয়াকৈ কাটি দিম। মাছ আনিলোঁ, বটিয়া মাছখিনি খুতুৰাৰ লগত বনাম আৰু এইখিনি চাফা কৰি মই ধুই মেলি চাফা কৰি ল'লোঁ। আৰু আনফালে এইফালে কণী আনিলোঁ, তাৰপিছতে এইফালে কি আছিলে লাচি নে কি মাছ বুলি কয়, এইটো বৰ ভালকৈ নাজানো, তাৰ আধা কেজি আনিলোঁ আৰু এইখিনি খুতুৰাৰ লগত এতিয়া বনাম। চাই থাকিব আপোনালোকে মই কেনেদৰে বনাওঁ। এতিয়া খুতুৰাখিনি বাচিলোঁ, বাকী মাছখিনিতো বাচিলোঁ। এইখিনি খুতুৰা আৰু টেঙামৰা, তাৰপাছত খুতুৰা টেঙামৰা আৰু বটিয়া মাছে দি ৰান্ধিম। এইখিনি বাছা হৈ গ'ল, এতিয়া ধুনীয়াকৈ ধুই মেলি লওঁ, তাৰপিছতে কুটিম আৰু বনাম। খুতুৰাখিনি বচা হৈ গ'ল, এতিয়া বলক মোৰ বাৰীত টেঙামৰা আছে, টেঙামৰা অলপ চিঙি আনো। টেঙা হ'লে খাবলৈও ভাল লাগে নহয় জানো। বলক টেঙামৰা ৰ'দ এইজোপা বহুত ডাঙৰ হৈ গ'ল, এতিয়া মই আগ কেইটামান ছিঙি দিওঁ। আগতে এবাৰ দেখাইছিলোঁ আপোনালোকক, এইজোপা টেঙামৰা যথেষ্ট ডাঙৰ হৈ গ'ল। আগকেইটা এতিয়া ছিঙি লওঁ। আৰু এইটো এটা আগ বেছি নিদিওঁ, অলপ দিলেও টেঙা হৈ যাব। নিশ্চয় সেইটো পৰিলে এটা এইখিনি ছিঙি ল'লোঁ। এতিয়া এইখিনিও ধুই ল'ম ধুনীয়াকৈ। এতিয়া ধুনীয়াকৈ ধুই লৈছোঁ। এইখিনি টেঙামৰা কাটিলোঁ আৰু টেঙামৰা কাটোতে মোৰ ইয়াতো কাটিলে ডাঙৰকৈ, কটাৰীখনো বিৰাট চোকা আছিল। বেণ্ডেজ মাৰি ল'লোঁ। এইফালে মই তেলখিনিও গৰম কৰি ল'লোঁ মাছ ফ্ৰাই কৰিবৰ কাৰণে। আনফালে এইখিনি পানী মই উতলাই দিছোঁ। মানে মই খুতুৰাখিনি দিবৰ বাবে যোনখিনি ভিডিঅ' বনাইবলৈ লৈছিলোঁ, ভিডিঅ'টো অন কৰি থলোঁ বুলি ভাবিলোঁ, তাৰপিছত ভিডিঅ'টো অনেই নহ'ল। পাছতহে চাইছোঁ যে গোটেইখিনি বনাই শেষ হ'ল, তাৰপাছতে ভিডিঅ'টো কৰা নহ'ল। সেইকাৰণে মানে এতিয়া মই আপোনালোকক তেনেকৈ কৰি দিম। সেই পানীখিনি গৰম কৰিলোঁ, গৰম কৰোঁতে যেতিয়া উতল আহিব নহয়, তাত অলপ নিমখ আৰু হালধি আৰু অলপ নহৰু মই খুন্দি পিনি উতল আহোঁতেই দি দিলোঁ। যেতিয়া পূৰা সম্পূৰ্ণ গোটেইখিনি উতলি যাব নহয়, সেই গৰম পানীখিনিতে খুতুৰা টেঙামৰা যোনখিনি কাটি থৈছিলোঁ সেইখিনি দি দিম আৰু ঢাকোন মাৰি দিম। ঢাকোন মাৰি চাওক এইখিনি মই ঢাকোন মাৰি ধুনীয়াকৈ দি দিলোঁ। তাৰপিছতে পূৰা উতলি আহিলেই নহয়,
উতলি আহিওঁতে আৰু অলপ এই জোলখন মই ডাঠ হ'বৰ বাবে অলপ দেৰি উতলিবলৈ দিলোঁ। তাৰপিছতে উতল অহাৰ পাছতে মই সেই সময়তে মাছখিনিও চাই ল'লোঁ। মাছখিনিও মই কাঢ়ি ল'লোঁ। মাছখিনি কাঢ়ি লৈ তাৰ এই বটিয়া মাছখিনি, তাৰ কেইজনীমান বটিয়া মাছ মানে তাৰ আধাখিনি আৰু মই এই উতলি থকা খুতুৰাৰ আঞ্জাখনত পেলাই দিলোঁ। তাৰপাছতে উতল আহিবলৈ দি 5 মিনিটমান উতল আহিবলৈ দি যেতিয়া জোলখন ডাঠ হোৱা যেন দেখা পালোঁ, তাৰপাছতে নমাই থৈ দিলোঁ। আৰু তেনেদৰেই আজি মোৰ খুতুৰা, টেঙামৰা, তাৰপাছতে বটিয়া মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। আৰু আনফালে এইখিনি ডাঙৰ মাছখিনিও মই ফ্ৰাই কৰি লৈছিলোঁ। এয়া ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰি হ'লেই প্লেটত উলিয়াই ধুনীয়াকৈ পৰিৱেশন কৰিম। আপোনালোকে গৰমত বাৰু এই আঞ্জাখন বনাই খাই নাখাবলৈ যে ইমান ভাল লাগে, গা ঠাণ্ডা পৰি যায়, মানে খাবলৈও সোৱাদযুক্ত হয়। গৰমত আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল হয়, যিহেতু টেঙামৰা দিয়া হৈছে, গাটো ঠাণ্ডা কৰি দিয়ে। গৰমত বাকী এনেকুৱা ডাঠ মানে অলপ গধুৰ চব্জি, শাক চব্জিবিলাক খাবলৈও ভাল নালাগে, নহয় জানো? কোনে কোনে আপোনালোকে এনেদৰে বনাই খাই মোক জনাবচোন বাৰু। মইতো এনেদৰে খাই বহুতেই ভাল পাওঁ। আপোনালোকেও জনাবচোন কেনেকুৱা পালে মোৰ এই ভিডিঅ'টো চাই। আৰু যোনে যোনে মোৰ এই ভিডিঅ'টো আজি দেখা পাইছে, প্লিজ যদি মোৰ এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু লগতে লাইক আৰু কমেণ্ট এটা দিবলৈ নাপাহৰিব দেই আপোনালোকে। আৰু শেষত জনাব আপোনালোকে কেনেকুৱা পালে মোৰ এই ভিডিঅ'টো চাই। আৰু আপোনালোকে এনেদৰে খায় নে নেখায় মোক জনাবলৈ নাপাহৰিব দেই। আৰু এইয়া চাওক, মই প্লেটিং কৰিবৰ বাবে প্লেট আনি ল'লোঁ আৰু প্লেট বাতি, তাৰ পাছতে এইয়া মই ধুনীয়াকৈ পৰিৱেশন কৰিছোঁ। খাবলৈ যে ইমান ভাল লাগিলে। এয়াই মোৰ আজি ব্লগ আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আকৌ ছেকেণ্ড এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিম। এতিয়ালৈ আহিছোঁ, বাই বাই।